মইনাহঁত, আজিৰ সাধুটোৰ নাম কোন বেছি ভাগ্যৱান। এবাৰ এজনী কাউৰীয়ে এজনী হাঁহক দেখা পাই ভাবিলে, ইমান ধুনীয়া হাঁহ, গোটেই গাটো বগা পাখিৰে আৱৰা, আৰু মই ইমান ক'লা। যেতিয়া কাউৰীজনীয়ে নিজৰ মনৰ ভাৱ হাঁহজনীৰ আগত ক'লে, তেতিয়া হাঁহজনীয়ে ক'লে, মোতকৈও ধুনীয়া ভাটৌ চৰাই, মোৰ গাত এটাহে ৰং আছে, কিন্তু ভাটৌজনীৰ গাত দুটা ৰং আছে। পেক 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 পেক। কা 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 কা। কাউৰীজনীয়ে গৈ গৈ ভাটৌ চৰাইক লগ পালেগৈ। তেতিয়া ভাটৌক ক'লে, ভাটৌ, তুমি ইমান ধুনীয়া, তোমাৰ গোটেই গাটোত দুটা ৰং আছে, আৰু মই হ'লো ইমান ক'লা। তেতিয়া ভাটৌজনীয়ে ক'লে, মোতকৈও ধুনীয়া ময়ূৰ চৰাই, মোৰ গাত দুটাহে ৰং দেখিছা, কিন্তু ময়ূৰ চৰাই বহু ৰঙী, পৃথিৱীৰ আটাইতকৈ ধুনীয়া চৰাই হ'ল ময়ূৰ চৰাই। কা 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 কা। কাউৰীজনীয়ে গৈ গৈ ময়ূৰ চৰাইৰ ওচৰত পালেগৈ। তাই ময়ূৰজনীক ক'লে, ময়ূৰ, তুমি ইমান ধুনীয়া, গোটেই গাটোত তোমাৰ ইমানবোৰ ৰং আছে, তুমি বহুৰঙী, আৰু মই ইমান ক'লা। তেতিয়া ময়ূৰ চৰায়ে কাউৰীজনীক ক'লে, শুনা কাউৰী, তুমি পৃথিৱীৰ আটাইতকৈ ভাগ্যশালী চৰাই, তোমাক কোনেও কেতিয়াও সজাত বন্দী কৰি নাৰাখে। আজি মই ধুনীয়া বাবেই মোক সজাত বন্দী কৰি ৰাখিছে, আৰু মই বন্দী হৈ আছোঁ, আৰু তুমি মুক্ত হৈ উৰি ফুৰিব পাৰিছা। তেতিয়া কাউৰীজনীয়ে নিজৰ মূৰ্খামিৰ কথা বুজি পালে, আৰু নিজৰ সেই ৰূপটোৰ বাবে ভগৱানক ধন্যবাদ দিলে। মইনাহঁত, আজিৰ সাধুটোৰ পৰা আমি কি শিকিলোঁ? আমি এইটোৱে শিকিলোঁ যে আমাক ভগৱানে যি দিছে, যেনেকৈ দিছে, তাকে লৈ আমি সুখী হ'ব লাগে।